जय हिंद जय अखम टेक्निकल काम जॉब अपडेट हाथ में यूट्यूब चैनल स्वागतम जनाय ADR अर्थात आसाम डायरेक्ट रिक्रुटमेंटर जी ग्रेड 3 स्किल टेस्ट अर्थात ड्राइवर स्किल टेस्टर विषय कब चेष्टा करी जेहेतु बहुत माने एटा क्वेश्चन आंसर बारे बारे हुधी आछे आरो हुधिबय हेतु कथा मैं आगतो कलो आरो मोक यात कमेन्ट्सर जोगे हिरि जनाइছে आरो फोन जोगे जनाइছে जे कि सर बोले हेइबिला क्वेश्चन जे बारे बारे हुधिছে आरो हेइबिलाकर उपरते बेसिके क्वेश्चन अहार कारणे मैं तुमालोকৰ ওচৰত स्पेसिफिक एटा एग्जाम्पल দি পেলা সেই এক্সাম্পলৰ লগতে মই বুজাব চেষ্টা কৰিছোঁ লগতে কিছুমান ইন্ডিকেশন বুলেৰ গাড়ী মই দেখাব চেষ্টা কৰিম তোমালোকে শুনাৰ লগতে নোটিস কৰিবা কোনটো বস্তু কি বুজাইছে ঠিক আছে যেহেতু এইবিলাকৰ মই আগতো ইয়াক আনসাৰ দিছোঁ য'ত আসাম টাইফুনে মোক কৈছিলে কি 12 তাৰিখে যে এক্সাম কণ্ডাক্ট হৈছিল তাত হাজাৰ্ড লাইট কি কৰে সিগনেলবোৰ কি সাৰ্ভিসিং কৰোতে কি ধ্যান দিব লাগে ইন্ডিকেটৰ লাইট কেনেকৈ কাম কৰে অৰ্থাৎ কুলেন লেভেল কিমান অৰ্থাৎ কুলেন লেভেল কিমান এনে ধৰণৰ বহুতখিনি কুৱেশ্যন কৰিছে আৰু সেইটো অকল টাইফোন বুলি নহয় আৰু বহুতো মোক সাবস্ক্ৰাইবাৰ্ছে ফোন কৰি জনাইছে ইনষ্টাগ্ৰামৰ মাধ্যমতো জনাইছে কি এইবিলাক কুৱেশ্যন বাৰে বাৰে সুধিছে সেই গতিকে এগেইন সেম এনে ধৰণৰ মই আৰু এটা লগত লৈ আহিছোঁ য'ত মই ৰিপ্লাই দিব চেষ্টা কৰিছোঁ কি পাৰ্ট 2, 3, 4 আৰু 8ত সেইটো ৰিগাৰ্ডিং অলৰেডি মই 1.5 মাহ আগত সম্পূৰ্ণ তথ্য মই তোমালোকক দিয়া আছে তন্নতনকৈ দিয়া আছে যোনবিলাক সাবস্ক্ৰাইবাৰ্ছ নতুনকৈ আহিছে তোমালোকে তাত গৈ গোটেইখিনি তাত চাব পাৰিবা এটা এটা কৰি তোমালোকে পাৰ্ট 1 পাৰ্ট 2 পৰা পাৰ্ট এতিয়া 12 13 লৈকে পাইছে তোমালোকে চেক আউট কৰিব পাৰিবা ঠিক আছে এটা পোন প্ৰথমে ক'ব চেষ্টা কৰি একৰ্ডিং টু তাৰ কুৱেশ্যনৰ আনসাৰ দিব চেষ্টা কৰিম যে হাজাৰ লাইট কি একচুৱেলি হাজাৰ লাইট বহুতখিনি সুধিবলগীয়াও হয় যেহেতু হাজাৰ লাইট বহুতে মিছ ইউজো কৰে একচুৱেলি হাজাৰ লাইট মিনছ এইটো কি তোমাৰ গাড়ীখন কিবা এটা প্ৰব্লেমত আছে সিচুৱেশ্যনত আছে সেই সময়তে একচুৱেলি হাজাৰ লাইট ইউজ কৰিব লাগে হাজাৰ লাইট কেতিয়া থাকে তোমালোকে দেখিছা গাড়ীবিলাকৰ ত্ৰিভুজ নিচিনা উল্টা ত্ৰিভুজ নিচিনা তোমালোকৰ এটা ইণ্ডিকেশ্যন থাকে নতুবা কিছুমান গাড়ী এটা ৰঙা আকাৰৰ এটা টিপ নিচিনা ঠিক আছে টি নিচিনা থাকে এটা টানি পেলাই উঠাব লাগে বেলেগ গাড়ীবিলাকত ঠিক আছে বাকি বলেৰোবিলাকত ত্ৰিভুজ নিচিনা থাকে উল্টা ত্ৰিভুজ নিচিনা ওকে আৰু সেইটো তোমালোকে দবালে কি গাড়ীখন আগফালে পিছফালে সকলোবিলাক লাইটবিলাক তোমাৰ জ্বলে সেইটোকে কয় হাজাৰ লাইট ওকে হাজাৰ লাইট একচুৱেলি গাড়ীখন তোমাৰ বেয়া হ'লে মেক্সিমাম তোমাৰ বেয়া হ'লে বা কিবা ডিফেক্ট থাকিলে যেতিয়া হাজাৰ লাইট অন কৰে তেতিয়া নেক্সট আগফালে পিছফালে যিমানখিনি গাড়ী অহা যোৱা কৰিব সকলোৱে এলাৰ্ট হৈ যাব সেই গাড়ীখন কিবা এটা ডিফেক্ট হৈছে বা কিবা এটা সিচুৱেশ্যন হৈছে সেই গতিকে গাড়ীখন ৰৈ আছে ঠিক আছে আৰু কিছুমান কিন্তু আজিকালি দেখা যায় হাজাৰ লাইটবিলাকক বহুতে ইউজ কৰে বা আপোনাৰ কুঁৱলী বেছি হ'লে বা বৰষুণ দিলে বা কিছুমান টানেল গুফা ভিতৰত সোমাই গ'লে হাজাৰ লাইট ইউজ কৰা দেখা যায় কিন্তু একচুৱেলি হাজাৰ লাইট ডেট টাইম ইউজ কৰিব নালাগে কিন্তু এটা ইণ্ডিকেশ্যন হ'বৰ কাৰণে ইউজ কৰে আৰু ঠিক আছে একচুৱেলি আৰু কিছুমান পাৰ্কিং লাইটৰ হাজাৰ লাইট বহুত ডিফাৰেঞ্চ আছে পাৰ্কিং লাইট নিশ্চয় গম পায় চাইডত যাত অলপ পকালে আপোনালোকৰ পাৰ্কিং লাইটবিলাক অন হৈ যায় সেইটোৱে হয় আৰু হেয়ে হাজাৰ লাইট মেইন ইউজ কৰাৰ কাৰণটো হয় নিজৰ মানে কি কয় তোমাৰ যে গাড়ীখন প্ৰব্লেম আছে সেইটো ইণ্ডিকেশ্যন দিছে ওকে নেক্সট সিগনেলবোৰ কি আছে লেফ্ট ৰাইট আৰু হাই বিম ল' বিম বহুতখিনি ইম্পৰ্টেণ্ট ইছ্যু হয় আগতে মই কৈছোঁ যেতিয়া গাড়ী এখন আহিব কেতিয়া কোনটো সময়ত সিগনেল দিব লাগে কেনেকৈ দিব লাগে তোমাৰ যেতিয়া ছাপ'জ হেডলাইট দিয়া ল' বিম দিয়া কিছুমান আজিকালি এনে কিছুমান ড্ৰাইভাৰ আছে গাড়ীখন একদম পূৰা হাই বিম লৈয়ে চলায় সন্মুখত যোনে ল' বিম চলাই আহে ডাইৰেক্ট তাৰ চকুত আহি যায় এক্সিডেণ্ট হোৱাৰ ভয় থাকে সেই গতিকে সিগনেলবোৰ জনা বহুত দৰকাৰ আৰু সেইবিলাক কথা সুধিছে হাই বিম কেতিয়া ইউজ কৰে তুমি হাই বিম কেতিয়া ইউজ কৰিবা যেতিয়া তুমি অপেন এৰিয়া কোনো গাড়ী উৰি যায় তেতিয়া তুমি হাই বিম ইউজ কৰিব পাৰিবা যেতিয়া তুমি ওচৰত আছে তেতিয়া হাই বিম নহয় ল' বিম ইউজ কৰিব লাগে ওকে নেক্সট সাৰ্ভিসিং কৰোঁতে কি কথা ধ্যান দিব লাগে সেইটো কথা একচুৱেলি এইটো বহুত ইম্পৰ্টেণ্ট হয় যেহেতু সাৰ্ভিসিং একচুৱেলি মোষ্টলি কি হয় তোমালোকে নিশ্চয় দেখিছা স্কুটি বাইক গাড়ীবিলাকত সকলোতে সাৰ্ভিসিং ইউজ কৰা হয় সাৰ্ভিসিঙৰ মেইন মটো সেইটো কি নাটো আপোনাৰ কিলোমিটাৰ হ'ব লাগিব নাটো টাইম হ'ব লাগিব সেই দুটা ভিতৰত সাৰ্ভিসিং কৰিব লাগে সাৰ্ভিসিং কৰাৰ মেইন উদ্দেশ্য সেইটো তোমাৰ ইঞ্জিনৰ ভিস্কোচিটি গিয়াৰৰ ভিস্কোচিটি গাড়ী এলাইনমেণ্ট সকলো ঠিক ঠাক আছে নাই সেইবিলাক চেক কৰিব কাৰণে সাৰ্ভিসিং কৰা হয় আৰু সাৰ্ভিসিংটো বহুতখিনি এছেঞ্চিয়েল হয় যেতিয়া তুমি সময়মতে সাৰ্ভিসিং নকৰা তেতিয়াহ'লে তোমালোকৰ গাড়ীবিলাক বেয়া হোৱাৰ চান্স আছে গাড়ী অভাৰহিটিং হ'ব পাৰে গাড়ী এলাইনমেণ্ট বেয়া হ'ব পাৰে গাড়ীৰ বহুতখিনি ইছ্যু হ'ব পাৰে সেই গতিকে সাৰ্ভিসিংটো বহুত ধ্যান দিবলগীয়া হয় সাৰ্ভিসিং কৰোঁতে ইঞ্জিনৰ গিয়াৰ অইলবিলাক চেঞ্জ কৰা যায় সময়মতে থাকে বেলেগ OEM অৰ্থাৎ অৰিজিনেল ইকুইপমেণ্ট মেনুফেকচাৰ যোনে গাড়ী মেনুফেকচাৰ কৰে বেলেগ গাড়ীবিলাকৰ বেলেগ সাৰ্ভিসিং কৰাৰ কিছুমান টাইম টেবুল আৰু কিছুমান চেঞ্জ কৰাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে ঠিক আছে সেয়ে সাৰ্ভিসিংটো মেইন হয় সাৰ্ভিসিং বহুতখিনি এছেঞ্চিয়েল হয় আৰু যদি সাৰ্ভিসিং তুমি নকৰিলে গাড়ীখন হঠাৎ বেয়া হৈ যায় তেতিয়া তোমালোকৰ OEM সেইটো ৰেছপন্সিবল নল'ব পাৰে
ঠিক আছে নেক্সট আছে ইণ্ডিকেটৰ লাইট অলৰেডি ক'লোৱে কুলেনৰ কথা ক'লে কুলেন লেভেল একচুৱেলি তোমালোকে যি কুলেন কেণ্টিনাৰ থাকে য'ত আমি কুলেন ফিল কৰোঁ আজিকালি দেখিছা ডাইৰেক্ট ৰেডিয়েটৰত কুলেন ফিল কৰোঁ তথাপি কিন্তু এটা কিছু কেণ্টিনাৰ থাকে কেণ্টিনাৰত তাত হাই মিডিয়াম ফুল সেইবিলাক থাকে সেই লেভেলবিলাক চাই পেলাই তোমালোকে লেভেলটো ফিল আপ কৰিব পাৰা বাকী সেয়াই কুলেনটো বহুত মেইন এচেঞ্চিয়েল হয় যদি কুলেন নাথাকিলে ইঞ্জিন অভাৰহিট হৈ পেলাই ইঞ্জিনৰ চিজ হৈ যাব পাৰে ঠিক আছে সেইটো কুলেনবিলাক সুধিছে আৰু ইঞ্জিনৰ আৰু সুধিছিলে মোক ফোনযোগে কৈছে ইঞ্জিনৰ নাথাকিলে কি হ'ব পাৰে অবভিয়াছলি ইঞ্জিনৰ নাথাকিলে গাড়ী অভাৰহিট হৈ পেলাই ইঞ্জিনটো কি হ'ব চিজ হৈ যাব কুলেনো ছেম অভাৰহিট হৈ পেলাই ইঞ্জিনটো চিজ হৈ যাব যিহেতু কুলেনটো ইঞ্জিনক ঠাণ্ডা কৰিবৰ কাৰণে ইণ্টাৰনেল ছিষ্টেমবিলাক ইণ্টাৰনেল পাৰ্টছবিলাকক ঠাণ্ডা কৰিবলৈ কামত কৰে আৰু ইঞ্জিনৰ কি কাম কৰে লুব্ৰিকেশ্যন কৰিবৰ কাম কৰে ইঞ্জিনৰ ভিস্কচিটি ঠিক আছে যি ভিস্কচিটি থাকে ইঞ্জিন স্মুথ ফাংচন কৰি লুব্ৰিকেশ্যন কৰিব কাম কৰে যদি ভিস্কচিটি কমি যায় বা ইঞ্জিনৰ কমি যায় তেতিয়াহ'লে ইঞ্জিন চিজ হোৱাৰ চান্স কিছুমান কুৱেশ্যন আনচাৰ সুধিছে আৰু সেইবিলাক মই উত্তৰ দিব চেষ্টা কৰিছোঁ আৰু নেক্সট মই এটা এই ভিডিঅ'ৰ মাধ্যমত তোমালোকক য'ত দেখাই আহিছিলোঁ এটা ক'ব চেষ্টা কৰিম যে বলেৰো গাড়ী ইণ্ডিকেটৰবিলাক কি কামত কৰে সম্পূৰ্ণ তথ্য তোমালোকে জানি ল'বা যিহেতু বলেৰো গাড়ী ঠিক আছে বলেৰো গাড়ীবিলাকৰ মই স্পেচিয়েলি দেখাব চেষ্টা কৰি যেতিয়া গাড়ীখন আমি ষ্টাৰ্ট কৰোঁ অন কৰোঁ তেতিয়াহ'লে সকলো ইণ্ডিকেটৰ দেখায় তোমাৰ ঠিক ঠাক আছে আৰু ষ্টাৰ্ট কৰাৰ লগে লগে সকলোবিলাক ইণ্ডিকেশ্যন বন্ধ হৈ যায় একচেপ্ট যোনটো বেয়া হৈছে যেতিয়া তোমাৰ ষ্টাৰ্ট কৰাৰ পাছতো ইণ্ডিকেশ্যন জ্বলি থাকে গাড়ীখন চলি ৰানিং সময়তো যদি ইণ্ডিকেশ্যন জ্বলে ডেট মিনছ সেই ইণ্ডিকেশ্যন দিয়া বস্তুটো বেয়া হৈছে বা তোমাৰ সেইটো এপ্লাই কৰা নাই ছাপ'জ তুমি ছিট বেল্ট নালাগালে তোমালোকে সেই ইণ্ডিকেশ্যন লগতে বিপিং কৰে হেণ্ড ব্ৰেক লগালে হেণ্ড ব্ৰেক যদি ডাউন নকৰিলে তোমাৰ সেই হেণ্ড ব্ৰেকৰ শ্ব'টো কৰিব ছাপ'জ যদি চেক ইঞ্জিন লাইট যদি ইঞ্জিনৰ কিবা প্ৰব্লেম থাকিলে চেক ইঞ্জিন লাইট জ্বলি থাকিব ইঞ্জিনৰ কম থাকিলে ইঞ্জিনৰ ইণ্ডিকেশ্যন জ্বলিব সেইবিলাকত তোমালোকক সুধিছে সেইটো কি ইণ্ডিকেশ্যন হয় সেইটো কি হয় সেইবিলাক তোমালোকে চাই যাবা সকলোৱে ক'ব পাৰিবা সেয়াই আজি মই বলেৰোৰ কাৰণে বহুতখিনি বাৰে কোৱাৰ কাৰণে এগেইন এটা ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰা অকল ADR বুলি নহয় আপোনালোকৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক বা CISF বা BSFত বহুতখিনি ইণ্ডিকেশ্যনবিলাক সোধে মই তোমালোকক সদায় জেনুইন আৰু অথেণ্টিক ইনফৰ্মেশ্যন দি আহিছোঁ আৰু দি থাকিম যিহেতু এইবিলাক সুধিবই ঠিক আছে আৰু মই কোৱা সম্পূৰ্ণ কুৱেশ্যন আনচাৰ সকলোবিলাক আহিছে ঠিক আছে আগৰ কিছুদিন আগতো মই এইটো ভিডিঅ' নবনাবলৈ ভাবিছিলোঁ কিন্তু এগেইন আজিকালি মোক ফোন কৰিছে কি এনেধৰণৰ কুৱেশ্যনবিলাক সুধিছে কাৰণে সেই গতিকে অলৰেডি মোক ৰিপ্লাই দি থৈছোঁ পাৰ্ট 2, 3, 4, 8 বিলাক অলৰেডি মেনশ্যন কৰা আছে তোমালোকে তাত চেক কৰিব পাৰিবা আজিলৈ আহোঁ আজিৰ আপডেট এয়াই থেংক ইউ ফৰ ৱাচিং দি ভিডিঅ' জয় হিন্দ জয় অসম